আপোনালোকে কেনেকুৱা আছে? মই ভাল আছোঁ। মই ভাল আছোঁ। আসসালামু আলাইকুম প্ৰিয় দৰ্শকসকল, আশা কৰিছোঁ আপোনালোকে ভালে আছে, কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি আমি গৈ আছোঁ এটা ধুনীয়া জেগাত। আপোনালোকে কণ্টিনিউ ভিডিঅ'টো চাওক, গম পাব আমি ক'ত গৈ আছোঁ। দেখিছেনে, ইয়াত লিখা আছে ৱেলকাম টু লিকাবালি গেটটোত। যিহেতু আমি লিকাবালিত থাকোঁ, লিকাবালি আৰু চিলাপথাৰৰ মাজত এটা শিশু উদ্যান আছে। আজি আমি তালৈকে গৈ আছোঁ আৰু আপোনালোকে ভিতৰৰ ভিউটো চাবলৈ হ'লে ভিডিঅ'টো চাই থাকক। আমি আহি পালোঁ গকুল শিশু উদ্যানত। যিহেতু আজি ছানডে হয়, ভাবিলে ল'ৰাটোক অলপ ফুৰাই লৈ আনো, খেলিবও পাৰিব। আমি আহি পালোঁ ইয়াত। পাৰ্কখনৰ নেচাৰেল যিটো ভিউ ইমানেই ধুনীয়া। আপোনালোকক কেনেকুৱা লাগে ভিডিঅ'টো চাই লাষ্টত কমেণ্ট কৰি জনাব দেই। আৰু মানে ইমান লৰালৰি, মানে ইয়াত জানেনে সৰু ল'ৰা ছোৱালী খেলিবলৈ বহুত ভাল ভাল বস্তু আছে। সি একদম ধুপুক ধাপাককৈ পৰিছে। এইটো লখিমপুৰৰ পাৰ্কৰ নিচিনা নহয় দেই, যে ডাঙৰ মানুহকেইটাৰ টিকেট কাটিলে হৈ যায়। ইয়াত সৰু ল'ৰা ছোৱালী 2 বছৰৰ ওপৰত যোন হয় তাৰো টিকেট কাটিব লাগে। এটা টিকেটৰ দাম কিমান জানেনে? 50 ৰুপিজ। 150 মানে আজি গ'ল। হ'লে যিয়ে নহওক, ইমান ভিউজটো ধুনীয়া, চায়ো ভাল লাগিব, ল'ৰাটো অলপ খেলিব, সেইটো সান্তনাতে আহিলোঁ। আৰু ইয়াত টিকেটৰ দামটো 50 নকৰাতকৈ 20 বা 30 কৰিলে তেতিয়াও চাগে মানুহ অলপ আহিলেহেঁতেন। ইমান মানুহ নাহে, বহুত কম মানুহ আহে ইয়াত। কিন্তু যোনে ভাবে যে নাই অলপ ফ্ৰেছ হাৱা খাই লওঁ বা ল'ৰাটোকে ফুৰাই লৈ আনো, সিহঁতেতো আহিবই বাৰু, কিন্তু মানুহ বহুত কম থাকে। আপোনালোকে ইয়াত আহিলে আহিব, এবাৰ চাই যাব এই উদ্যানখন। আৰমানৰ খেলাত মানে ইমানেই মানে ফূৰ্তি, মানে ক'বলৈ নাইকিয়া, ইমানেই তাৰ ভাল লাগিছে। কি কৈছে, মাম্মী পাপা তোমালোকে যোৱা, তোমালোকে খোজকাঢ়ি থাকাকৈ আৰু মই খেলি থাকোঁ, তোমালোকে ইয়াৰ পৰা যোৱা। 4খন ৱালৰ পৰা বাহিৰত যেতিয়া এনেকৈ ফুৰিবলৈ আহোঁ নহয়, শান্তিৰে উশাহ এটা দীঘলীয়াকৈ লওঁ মই। মোৰ ইমানেই ভাল লাগে, মানে এইটো মোৰ অনুভৱটো কোনে বুজি পাব জানেনে? মেৰিড ওমেনবোৰে বুজি পাব। চাইছেনে তাৰ খেলৰ মজা? ওলোটা ফালৰ পৰা যিফালে শ্লাইড কৰে ইফালৰ পৰা উঠিছে, মানে ইমানেই দুষ্ট, ক'বলৈ নাই। ইমান আশাৰে আহিছিলোঁ কিবা খোৱা বস্তু আনি নেচাৰেল ভিউ চাই খাম বুলি, ভাল লাগিব, কিন্তু চব আশাত পানী পৰিলে জানেনে? ইয়াত খোৱা বস্তুৰ এলাওৱেই নাই। পানী বটলটো পাৰি চাগে, কিন্তু জুচ একো এলাও নকৰে, একোৱেই ল'ব নোৱাৰি। ইয়াত আহিলে মানে নেচাৰেল ভিউ আৰু হাৱাই খাব লাগিব। পাৰ্কটো মানে চাৰিওফালে চালে ইমানেই ভাল লাগে, চবফালে গ্ৰীণ 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 গ্ৰীণ। পাৰ্কটো এতিয়ালৈকে কমপ্লিট হোৱা নাই জানেনে, এতিয়াও মানে কাম চলি আছে। একদম পিছলৈ যেতিয়া কমপ্লিট হৈ যাব চব কাম, বহুত ধুনীয়া লাগিব চাগে। এতিয়াও বহুত ভাল লাগে, এইবোৰ চাইছেনে ইমান ধুনীয়া। পাৰ্কখনে বহুত ডাঙৰ এৰিয়া কভাৰ কৰি আছে, যেনেকুৱা 4-5-6খন গান্ধী পাৰ্ক মিলি যিমান হ'ব ইমানটো এৰিয়া কভাৰ কৰি আছে। পাৰ্কখনত সোমাই প্ৰথমতে পাব সৰু ল'ৰা ছোৱালীয়ে খেলা যিমান বস্তু আছে, প্ৰথমতে পাব। তাৰপিছত অলপ দূৰ গৈ পাব পাৰ্কখন গোটেই ঘূৰি ফুৰি লাষ্টত পাব অলপ ডাঙৰ ল'ৰা ছোৱালীবোৰে খেলা জেগা, সেইখিনি বনাই থৈছে। প্ৰথমতে আমি পালোঁ আহি ইয়াত চিম্পাঞ্জী এটা এনেকুৱাকৈ বনাই থৈছে। ইয়াৰ পিছত যিমান অলপ ডাঙৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে ইফালে খেলিবলৈ জেগা বনাই থৈছে। আমি আহি পালোঁ ডাঙৰ ল'ৰা ছোৱালীবোৰে য'ত খেলে তাত। ঝুলনা আৰু শ্লাইডবোৰ চাই জানেনে, একদম মোৰেই খেলিবলৈ মন গৈছে। যিমানেই ডাঙৰ নহওঁ কিয়, পেৰেণ্টছ হৈ গ'লোঁ, কিন্তু মনটো যে সৰুৱে হৈ আছে। বাপেক পুতেকৰ খেল চাই মোৰ কি মনত আহিছে জানেনে? মনলৈ উভতি আহে ল'ৰালি, এইটো দেখাই হৈছে। তোৰে মোৰে এটি এটি ধেমালি। দৰ্শকসকল, আশা কৰিছোঁ আপোনালোকেও মোৰ লগতে ভিডিঅ'টোৰ জৰিয়তে গকুল উদ্যানখন উপভোগ কৰিলে। আপোনালোকে যদি কেতিয়াবা চিলাপথাৰ নহ'লে লিকাবালি আহে, লিকাবালিতো মালিনী থানো আছে, তাত আহিলে মানে ইয়াৰ এই ৰাস্তাৰ মাজতে, মেইন ৰোডৰ কিনাৰতে এই উদ্যানখন আছে, পাৰ্কখন আছে। পাৰিলে মানে পাৰ্কখনো চাই যাব। প্ৰিয় দৰ্শকসকল, আশা কৰিছোঁ আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিছে। যদিহে ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, তেতিয়াহে মই উৎসাহিত হ'ম আৰু ভিডিঅ' বনাবৰ কাৰণে। আজি ইমানেই, ধন্যবাদ।